মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভাষা জ্ঞানক বুষ্টিং কৰিবৰ কাৰণে আন এটি অনুচ্ছেদ লৈ আহিছে তোমালোক পঢ়াই শুনাইছো ফাৰ্ষ্টতে কিছু বছৰ আগতে জাপানৰ ল'ৰা ছোৱালীয়ে জৱাহৰলাল নেহৰুলৈ হাতী এটা জাপানলৈ পঠিয়াই দিবলৈ অনুৰোধ কৰি এখন চিঠি লিখিছিল তেওঁ ভাৰতৰ ল'ৰা ছোৱালীৰ হৈ তেওঁলোকলৈ এটা ধুনীয়া হাতী পঠিয়াই দিলে হাতীটো মহীশূৰৰ পৰা অনা হৈছিল এই হাতীটো সাগৰেদি জাপানলৈ পঠিওৱা হৈছিল হাতীটো যেতিয়া টকিঅ পাইছিল হাজাৰ হাজাৰ ল'ৰা ছোৱালী ইয়াক চাবলৈ আহিছিল কাৰণ তেওঁলোকৰ বহুতে আগতে কেতিয়াও হাতী দেখা নাছিল এই ৰাজকীয় জন্তুটো তেওঁলোকৰ বাবে ভাৰতীয়ৰ প্ৰতীক হৈ পৰিছিল এটোৱে ভাৰতৰ ল'ৰা ছোৱালী আৰু তেওঁলোকৰ মাজত বন্ধুত্ব স্থাপন কৰিছিল আমাৰ এই উপহাৰে জাপানৰ ল'ৰা ছোৱালীক আনন্দ দিয়া আৰু আমাৰ দেশৰ কথা তেওঁলোকে ভবা বুলি গম পাই জৱাহৰলাল নেহৰু বৰ সুখী হৈছিল ধুনীয়া টপিক এতিয়া ইয়াত কোৱেশ্চন বিলাকৰ আমি আলোচনা কৰিম কোৱেশ্চনত কি আছে তেওঁলোকলৈ এটা ধুনীয়া হাতী পঠিয়াইছিল ইয়াত তেওঁলোকলৈ শব্দটো কাক বুজাইছে মানে কাক লৈ পঠিয়াইছিল অপচন কেইটা কি আছে মহীশূৰৰ শিশুক জাপানৰ শিশুক টকিঅৰ শিশুক জাপানৰ চিৰিয়াখানাত কোনটো হ'ব আমাৰ ৰাইট এনসাৰ হ'ব জাপানৰ শিশুক তানে খটো আমাৰ ৰাইট অপচন ক্লিয়াৰ নেক্সট আছে তোমালোকৰ হাতীটো ভাৰতৰ পৰা জাপানলৈ কেনেদৰে পঠিয়াইছিল আচ্ছা কি অপচন আছে চাওঁ উৰাজাহাজেৰে ৰেলগাড়ীৰে পানী জাহাজেৰে ৰাস্তাৰে যেহেতু তোমালোকৰ অনুচ্ছেদত আছে যে সাগৰেদি পঠিয়াইছিল সেই কাৰণে তোমালোকক লিখিব লাগিব পানী জাহাজেৰে এটো ৰাইট অপচন নেক্সট হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে কি কৰিছিল হাজাৰ হাজাৰ ল'ৰা ছোৱালীয়ে টকিঅলৈ হাতীটো চাবলৈ আহিছিল কাৰণ কি আছিল অপচন এ ইয়াক ভাৰতৰ পৰা পঠোৱা হৈছিল ই পোহনীয়া হাতী আছিল ই এটা ৰাজকীয় জন্তু আছিল ইয়াৰ আগতে তেওঁলোকে হাতী দেখা নাছিল কোনটো হ'ব তেওঁলোকে ইয়াৰ আগতে কোনো হাতী দেখা নাছিল এটো ৰাইট অপচন অনুচ্ছেদত এইবিলাক স্পষ্টকৈ লিখা আছে নেক্সট কোৱেশ্চন হল নেহৰু সুখী হৈছিল কিয় নেহৰু সুখী হৈছিল কাৰণ তেওঁ হাতীটো জাপানলৈ পঠিয়াইছিল এই উপহাৰে জাপানৰ ল'ৰা ছোৱালীক আমাৰ দেশৰ কথা চিন্তা কৰিবলৈ উৎসাহ দিছিল হাতীটো সাগৰেৰে বহু দূৰ গৈছিল হাতীটোৱে জাপানত ৰং বনাই আছিল কোনটো হ'ব ৰাইট এনসাৰ এই যে খ নম্বৰটো হ'ব তোমালোকৰ ৰাইট এনসাৰ এই উপহাৰে জাপানৰ ল'ৰা ছোৱালীক আমাৰ দেশৰ কথা চিন্তা কৰিবলৈ উৎসাহ দিছিল তাৰ পিছত কোৱেশ্চনটো আছিল কি তোমালোক এনেকা নেহৰুৱে হাতীটো জাপানলৈ পঠিয়াইছিল কিহৰ কাৰণ আছিল কাৰণটো কি আছিল তেওঁ হাতী ভাল পাইছিল হাতী ৰাজকীয় জন্তু জাপানৰ ল'ৰা ছোৱালী হাতী এটা খুজিছিল জাপান চৰকাৰে হাতী এটা খুজি আছিল কোনটো হ'ব নেহৰুৱে হাতীটো জাপানলৈ পঠিয়াইছিল কি কাৰণ আছিল জাপানৰ ল'ৰা ছোৱালীয়ে এটা হাতী খুজিছিল এইটো ৰাইট অপচন তাৰ পিছত এইখিনিতে তোমালোকক এটা কথা কোৱেশ্চন মই তোমালোকৰ মনত দিবলৈ চেষ্টা কৰিছো কোৱেশ্চনটো হ'ল এনেকা আচ্ছা জাপানলৈ পঠিওৱা জাপানলৈ পঠিওৱা হাতীটো ক'ৰ পৰা অনা হৈছিল জাপানলৈ পঠিওৱা হাতীটো ক'ৰ পৰা অনা হৈছিল এয়া তোমালোকৰ কোৱেশ্চন অপচনত মই তোমালোকক দি দিছো কি জাষ্ট এ মিনিট মই তোমালোকৰ টপিকৰ ভিতৰৰ পৰা হে তোমালোকক অপচন বিলাক দিম ৰবা দি আছো এক নম্বৰ অপচন হল তোমালোকৰ বোম্বেৰ পৰা কোট বোম্বে এতিয়াতো মুম্বাই যেটো আগৰ কথা সেইকাৰণে বোম্বে লিখিছো বোম্বেৰ পৰা নাম্বাৰ 2
মহীশূৰৰ পৰা মহীশূৰৰ পৰা তাৰপিছত আছিলে অসমৰ পৰা মানে কাজিৰঙাৰ পৰা আৰু 4 নম্বৰ অপশ্যন হ'ল তোমালোকৰ ৰাজস্থানৰ পৰা ৰাজস্থান তেনেহ'লে আকৌ এবাৰ তোমালোকৰ কুৱেশ্যনটো কৈছোঁ যে জৱাহৰলাল নেহৰুৱে যিটো হাতী জাপানলৈ পঠিয়াইছিল সেই হাতীটো ক'ৰ পৰা অনা হৈছিল বম্বেৰ পৰা 1 নম্বৰ অপশ্যন 2 নম্বৰ অপশ্যন হ'ল মহীশূৰৰ পৰা 3 নম্বৰ অপশ্যন হ'ল কাজিৰঙাৰ পৰা 4 নম্বৰ অপশ্যন হ'ল ৰাজস্থানৰ পৰা কোনটো ৰাইট অপশ্যন তোমালোকে কমেণ্টত জনাবলৈ চেষ্টা কৰিবা আশা কৰিছোঁ তোমালোকে ভিডিঅ'টো ভাল পাবা লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা চোৱাৰ কাৰণে ধন্যবাদ